PMY চৰকাৰী আৱাস গৃহ হয় মহৰালি তেখেতে মিডিয়াত যিটো ৰিপৰ্ট হৈছিল মতে তেওঁটো নিজে নাথাকি মিয়া মিউজিয়ামৰ কাৰণে এইটো ব্যৱহাৰ কৰিছিল গতিকে আমি সদ্যহতে এইটো চিল কৰি দিছোঁ চিল কৰি হ'ব কিবা চিল কৰি দিছোঁ এইখিনি থকাৰ যিটো কথা কৈছে এই বিষয়ে কি ক'ব বিচাৰে আপুনি এইটো মোৰ থকা ঘৰত মই মোৰ ৰুমৰ এক কালিত মই সাহিত্য সংস্কৃতি সন্দৰ্ভত মই চিন্তা চৰ্চা কৰোঁ মই গৱেষণা কৰোঁ গতিকে মোক এনেকৈ বাহিৰত থৈ চৰকাৰৰ কিবা অবজেকশ্যন আছে বস্তু বাহিনীবিলাক চেজ কৰিব পাৰে কিন্তু মোক থকা ঘৰৰ পৰা এনেকৈ বাহিৰত উলিয়াই দি এনেকৈ মানে আমাক গৃহহীন কৰাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ চৰকাৰক মই আহ্বান জনাইছোঁ আৰু মই ইয়াতে ধৰ্ণাত বহিব লাগিব এতিয়া কিয়নো মই ক'ত থাকিম মই আপোনাৰ নিজৰ গৃহতে আপুনি মিয়া মিউজিয়াম খুলিছিলে হয় মোৰ ঘৰতে মোৰ যিহেতু ঘৰ গভৰ্ণমেণ্টে এলাউড দিব পাৰে এতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহে মই এইটো ভাড়াও দিব পাৰোঁ কিছুমানে ভাড়াও দিছে ক'তবা গতিকে মোক BPL-ৰ আণ্ডাৰ BPL-ত থকাৰ কাৰণে মানে BPL-ত থকাৰ কাৰণে তেতিয়া মোক ঘৰটো দিছে আৰু ঘৰ এইটো যি সময়ত বনাইছে সেই সময়ত চৰকাৰৰ যি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া মতে ঘৰটো দিয়া হৈছে আৰু সেইদৰে মই ইয়াতে থাকি এইটো মোৰ এড্ৰেছ ইয়াতে যিটো মোৰ মানে ভোটাৰ তালিকাত নাম আছে ঘৰ নম্বৰ চব এইটোৱে গতিকে চৰকাৰে এইটো অন্যায় কৰিছে আমি নিশ্চয় ইয়াৰে কিবা আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান মুখ্যমন্ত্ৰী নিশ্চয় এই সন্দৰ্ভত মানে অতি সোনকালে খুলি দিয়াৰ ব্যৱস্থা কৰক মই নহ'লে ইয়াতে অনশন কৰিব লাগিব আমি যে চাকৰি কৈছিল ছাৰ মই ইয়াত থাকোঁ এতিয়া মই ক'ত থাকিম এই সম্পৰ্কে আপোনাক কি ব্যৱস্থা কৰি দিব নাই তেওঁ কয় আপোনাৰ বেলেগ জেগা আছে মোৰতো বেলেগ জেগা মিউজিয়াম আপুনি ইয়াত চৰকাৰী ঘৰত থকাৰ কাৰণে বন্ধ কৰি দিছে আপুনি আৰু মিয়া মিউজিয়ামটো বেলেগ ঠাইত স্থানান্তৰ কৰিব নাই এইটো আমাৰ প্ৰস্তাৱেই আছে কিয়নো এইটো মোৰ ঘৰত মোৰ ব্যক্তিগত ঘৰত এইটো পাৰ্মানেণ্ট থাকিব নোৱাৰে গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যে 11 বিঘা মাটি আমাক দিব লাগে গুৱাহাটীত এইটো পূৰ্বৰ পৰা দাবী জনাই আছো আৰু প্ৰতিটো জিলাই জিলাই মিয়া মিউজিয়াম মানে স্থাপন কৰাৰ কাৰণে আমি মাটি বিচাৰিছো গতিকে চৰকাৰে দিব লাগে আৰু অতি সোনকালে অতি শীঘ্ৰে আমি যিখিনি বস্তু ইয়াৰ পৰা উলিয়াই দিয়া হৈছে এই বস্তুখিনি সংৰক্ষণ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা নকৰালৈকে মই ইয়াৰ পৰা অনশন মানে মই ভাৱ নকৰোঁ